অসম চৰকাৰৰ শিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ খবৰ আহিছে। CRCC অৰ্থাৎ ক্লাষ্টাৰ ৰিচোৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰ নিযুক্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। ইন দ্য কণ্টেক্সট অফ সমগ্ৰ শিক্ষা কভাৰিং ক্লাছেছ ফ্ৰম ষ্টেণ্ডাৰ্ড 1 to ষ্টেণ্ডাৰ্ড 12, there should be one cluster resource center coordinator who will conduct the cluster level activities under annual work plan and budget. আৰু এই CRCCৰ বাবে অফলাইন আৰু written application are invited by সমগ্ৰ শিক্ষা from intending regular working assistant teacher of government. এই CRCCৰ বাবে অসমৰ বিভিন্ন জিলা ক্ষেত্ৰত ভেকেণ্ট পোষ্টসমূহ ওলাইছে আৰু তাৰ আবেদনৰ বাবে অফলাইন এপ্লিকেশ্যনৰ বাবে এডভাৰটাইজমেণ্টসমূহ প্ৰকাশ পাইছে। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত এলিমেণ্টাৰী লেভেল বা ছেকেণ্ডেৰী লেভেলৰ ক্ষেত্ৰত ৰেগুলাৰ টিচাৰ হ'ব লাগিব। কণ্টেক্সুৱেল টিচাৰ SSA বা ষ্টেট পুলৰ অধীনত কৰ্মৰত শিক্ষক হ'লেও হ'ব। আৰু সেই ক্লাষ্টাৰটোৰ মিডিয়াম যিটো সেই মিডিয়ামৰ বিপৰীতে টিচাৰসকলে আবেদন কৰিব পাৰিব। অৱশ্যে ছিংগুল টিচাৰ, ছায়েন্স টিচাৰ, হিন্দী টিচাৰ, ক্লাছিকেল টিচাৰ, আৰবিক টিচাৰ, সংস্কৃত টিচাৰ তেওঁলোকে ইয়াত আবেদন কৰিব নোৱাৰে। আৰু লগতে দিছে যে টিচাৰ অফ ছিংগুল ডাবল টিচাৰ স্কুল ইজ নট এলিজিবল, অৰ্থাৎ এজন টিচাৰ বা দুজন টিচাৰ থকা স্কুলৰ পৰাও সেইটো আবেদন কৰিব নোৱাৰিব। হেড টিচাৰসকলেও আবেদন কৰিব নোৱাৰিব। আৰু ইয়াত মেক্সিমাম এজ দিছে 45 years, 2021 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ হ'ব লাগিব। আৰু মেক্সিমাম এজ ইজ 50 years on 21st January 2024. That teachers who have already served as CRCC for at least 3 years under SSA অধীনত কৰ্মৰত সকলৰ বাবে যিসকলে আগতে CRCC কৰি আছিল তেওঁলোকৰ বাবে মেক্সিমাম এজটো 50 years দিছে। কোৱালিফিকেশ্যন দিছে গ্ৰেজুৱেশ্যন থাকিব লাগিব আৰু 2 year DLED বা BEd থকা হ'ব লাগিব। আৰু কম্পিউটাৰ ক্ষেত্ৰত তেওঁলোকে MS Word, MS Excel, MS PowerPoint, ইণ্টাৰনেট আদি বেছিক যিখিনি নলেজ সেই নলেজখিনি থকাৰ প্ৰয়োজন। গতিকে আপোনালোকক এই এডভাৰটাইজটো জনালোঁ। শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ খবৰটো দিছোঁ। আপোনালোকে অফিচিয়েল ৱেবছাইট ssa.assam.government.in ভিজিট কৰি পেলাই এইসমূহ চাব পাৰিব। আৰু লগতে ডিষ্ট্ৰিক্ট ৱাইজ যিসমূহ ভেকেণ্ট পোষ্ট সেই ভেকেণ্ট পোষ্টসমূহৰ লিষ্টসমূহ সেই এডভাৰটাইজমেণ্টটোতে আছে। তাৰ এপ্লিকেশ্যন ফৰ্মেটটো ইয়াতে আছে। আপোনালোকক এই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ধন্যবাদ।